আজি জিকিবই লাগিব জিকিব লাগিব পুৰা একদম ৰাচি পিন্ধি ৰেডি আছে পুৰা ৰাচি পিন্ধি ৰেডি পুৰা ইউটিউব হেল্ল' এভৰিৱান ৱেলকাম টু আনাডাৰ ব্লগ আজি আহিছোঁ খেল চাবৰ কাৰণে বিকাশ দাহঁতৰ খেল আছে ইউটিউব 11 আৰু হ'ব বেলেগ অন্য টিমৰ লগত আজি খেল চাম আহক গুৱাহাটীতে হৈছে মোৰ 6 মাইলত হোটেল লিলি ফ্ৰণ্টত আহিছোঁ আজি খেল চাবৰ কাৰণে মজা লাগিব খেল চাই তেন্তে বলক আজি খেল চাম বিকাশ দাহঁতক ভূষণ পাঠক বিকাশ দা সমীৰণ দা গোটেইসকল আছে বিগু দাহঁতো আহিব বৰ্তমান আহি পালোহি খেল ষ্টাৰ্ট হোৱা নাই ইয়াতে আছে সকলো বিকাশ দাহঁত আছে ভূষণ দাহঁত আছে গোটেইবিলাক বহি আছে এতিয়া বেলেগ খেল ষ্টাৰ্ট হৈ আছে আমাৰ খেল ইউটিউবৰ খেল অলপ দেৰিকৈ আছে তেন্তে চাই থাকিব ভিডিঅ'টো মজা লাগিব আজি কাৰ লগত খেল আছে বিগু দাহঁতো আছে ইফালে গৈ আছোঁ দেখাম সকলোকে বহুত বেছি ভাল লাগিছে আমাৰ গোটেই অসমৰ বহুত ইউটিউবাৰ আছে আৰু গোটেইবিলাক আহি আমি ক্ৰিকেট খেল বিশেষকৈ ক্ৰিকেটৰ লগতে এটা ইউনিটি এটা হ'ব ইউনিটি এটা বজাই ৰাখিব চেষ্টা কৰিম আৰু ক্ৰিকেট আগতে বহুত ক্ৰিকেট খেলিছিলোঁ কিন্তু বহুত বছৰ খেলা নাই চ' আজি একেবাৰে বেষ্ট দিব চেষ্টা কৰিম থেংক ইউ আজি জিকিবই লাগিব পুৰা একদম বেষ্ট লগাই দিম বাকী জিকা হাৰো নাজানো আৰু কনফিডেঞ্চ পুৰা আছে ইউটিউবে চাম ৰক্স অল দ্য টিম টু দ্য ফিল্ড কেপ্টেইন আমি ক্ৰিকেট খেল যেনেকৈ চাওঁ লাইনত থিয় হৈ যাব লাগে টিমৰ ভিতৰত এটা লাইনত থিয় হৈ যায় বৰ্তমান এখন খেল হৈ আছে টাইমছ 18 আৰু চেলিব্ৰিটিসকলৰ মাজত এই ভিগুদাৰ থাৰ্ড মেণ্ডত ফিল্ডিং কৰি আছে তামাম ফিল্ডিং কৰিছে ভিগুদাই বল এটাও যাব দিয়া নাই বৰ্তমান ইউটিউবাৰ্ছ 11ৰ জাৰ্চি আহি গ'ল এই বিকাশ দাই জাৰ্চি লৈ আহিছে কি কালাৰ জাৰ্চি আহক চাওঁ বিকাশ দা হাতত জাৰ্চি য়েল্ল' কালাৰ চেন্নাই ছুপাৰ কিং য়েল্ল' কালাৰ মজা লাগে চেন্নাই ছুপাৰ কিঙৰ জাৰ্চি চেম কালাৰ ৰাচি পিন্ধি ৰেডি আছে পুৰা ৰাচি পিন্ধি ৰেডি পুৰা ইউটিউব অসমৰ জাৰ্চি চ' প্ৰাউড ফিল কৰিছোঁ বহুত বেছি ভাল লাগিছে প্ৰথমবাৰৰ কাৰণে আমি ইউটিউব অসমৰ জাৰ্চি পিন্ধিছোঁ থেংক ইউ আপুনি নেখেলে নেকি কিয় বেয়া লাগিব ন আপুনি নেখেলিলে I am requesting Bhrigu Kashyap and team celebrity to come to the field. Ready? Okay. চেলিব্ৰেশ্যন দেখিছেনে নাই টাইমছ 18 জিকি গ'ল আৰু ভিগু দাহঁত হাৰি গ'ল মানে চেলিব্ৰিটিসকল হাৰি গ'ল বুম ডিফাৰেঞ্চত হাৰিছে তামাম জোচ চবলে এয়া ভিগু দা আহিছে ক'ত খলিলদা ক'ত বৰ্তমান আমাৰ খেল ষ্টাৰ্ট হৈ গ'ল আৰু বেড লাক এটা উইকেট গ'ল চাওঁ কি হয় কিমান মাৰে বিকাশ দাহঁতে চাওঁ এতিয়া বৰ্তমান বিকাশ দাই বেট ধৰিবৰ কাৰণে গৈছে চাওঁ বিকাশ দাই কেনেকৈ খেলে ইউটিউবাৰ্ছসকলক কিমানখিনি আগুৱাই লৈ যাব পাৰে ৰাণ বহুত কম ৰাণ হৈ আছে ফাৰ্ষ্ট ইনিংছ
ইনিংছ শেষ এতিয়া 96 টাৰ্গেট দিছে মেডি চিটিক পাওঁ কি হয় জিকে জিকে আৰু ইউটিউবাৰসকল আৰু আমি সবে দৌৰিম আমি আৰু আমি সবে দৌৰিব ৰেডি ৰেডি আউট জিকি গল ইউটিউব আসাম জিকি গ'ল আমার কেসাতে সেকেন্ড ওভার দাইছে রানটো আহি নলে ইউটিউব আসাম জিকি গ'ল